যিবোৰ বস্তু তুমি লাগতিয়াল আৰু সুন্দৰ বুলি বিশ্বাস নকৰা তেনে কোনো বস্তুৱেই তোমাৰ ঘৰত নাৰাখিবা। যি এজনো শত্ৰু তৈয়াৰ কৰিব পৰা নাই সি কেতিয়াও আনৰ বন্ধু হ'ব নোৱাৰে। যাৰ যিটো নাই সি কেতিয়াও সেইটোৰ মূল্য নুবুজে। একমাত্ৰ সেইজনেহে তাৰ মূল্য বুজিব যাৰ বস্তুটো আগত আছিল কিন্তু এতিয়া নাই। নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। ভগৱানৰ ওচৰত সৰল মিনতি এই বুলি যে তুমি মোক বন্ধু নিদিবা, মোক শত্ৰু দিয়া, যাতে মই মোৰ ভুলসমূহ ধৰিব পাৰোঁ। সকলোতকৈ জ্ঞানী ব্যক্তিসকলেও উত্তৰ নজনা এনেকুৱা হেজাৰটা প্ৰশ্ন কৰিব পাৰে এটি শিশুৱে। কিতাপ মানুহৰ ভাল লগৰী, ইয়াৰ লগত কথা ক'ব পৰা যায়। কিতাপে মানুহক সকলো উপদেশেই দিয়ে, কিন্তু মানুহক কোনো কাম কৰাত জোৰ নকৰে। যিয়ে নিজক অক্ষম বুলি ভাবে তাক কোনেও সহায় কৰিব নোৱাৰে। দুৰ্ভাগ্যৱান সেইসকলেই যাৰ প্ৰকৃত বন্ধু নাই। শত্ৰুৰ মৃত্যু হ'লে আনন্দিত হোৱাৰ কাৰণ নাই, কাৰণ শত্ৰুৰ সৃষ্টিৰ কাৰণসমূহ এতিয়ালৈকে শেষ হোৱা নাই। ধূৰ্ত মানুহে যি দেশত জ্ঞানী বুলি স্বীকৃত হয় সেই দেশেই আটাইতকৈ দুৰ্ভাগ্যৰ বোজা বহন কৰিবলগীয়া হয়। ভৱিষ্যতৰ কথা মই কেতিয়াও নাভাবোঁ, কাৰণ ভৱিষ্যত তৎক্ষণাত আহি পৰে। সকলোকে বিশ্বাস কৰা বিপদজনক, কিন্তু কাকো বিশ্বাস নকৰাটো বহুত বেছি বিপদজনক। যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি, সাফল্য তাৰ ওচৰত আহি ধৰা দিয়ে, কাৰণ নদী যিমান বেছি গভীৰ হ'ব তাৰ বৈ যোৱাৰ শব্দও সিমান কম হ'ব। জীৱনৰ প্ৰতিটো চিৰিত ভৰি দি ওপৰত উঠা উচিত। এটাত ভৰি নিদিয়াকৈ ওপৰেৰে পাৰ হৈ গ'লেই পৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু জীৱনত কিমান কাম কৰিবলৈ বাকী আছে। এটা ভুলে মানুহক হয়তো বহুত কন্দুৱায়, কিন্তু মনত ৰাখিব লাগিব যে জীৱনত এনেকুৱা কিছুমান ভুল আছে যিয়ে ভৱিষ্যতত হেজাৰটা ভুলৰ পৰা ৰক্ষা কৰে। তোমালোকে মোক শিক্ষিত মা দিয়া, মই তোমালোকক শিক্ষিত জাতি দিম। বন্ধু কি? বন্ধু হৈছে এক আত্মাৰ দুটি শৰীৰ। ভাগ্যই সকলোৰে ওচৰত অহাৰ বাবে অপেক্ষা কৰে, কিন্তু সি নিজে কেতিয়াও যাচি নাহে, তাক মাতি আনিব লগা হয়।